वेलकाम बैक टू माय यूट्यूब चैनल कुलदीप मिक्सर और मैं आज आइছোঁ मानाहলৈ গতিকে ভিডিঅ'টো মই মানাহলৈ আৰম্ভ কৰিম বৰ্তমান এইখিনি আৰু আপোনালোকক কৈ ল'লোঁ চাই ল'ব ভিডিঅ'টো আৰু আমি মানে ইয়াত ব্ৰেকফাষ্ট কৰিম মানে কি পানী বুট কণী চাহ গোটেই ব্ৰেড গোটেই আছে মানে আমাৰ ৰাজা ঘুমটিৰ পৰা উঠিছোঁ নে গোটেইকেইটাই মুখ চুখ খুলি দিছে আমাৰ দৰে আৰু মই আহি পাইছোঁ এই আপোনাৰ মানাছত ইয়াৰ লজৰ ওচৰত আছোঁ চাহ বাগান আছে চাব পাৰে মোৰ পিছফালে চাওক চাহ বাগান এইখান মানে বিৰিনা লজ এইখন চক চাহ বাগান চক চাৰিওফালে একদম চাহ বাগান বতৰটো অলপমান ভাল আজি ৰ'দ দিছে এতিয়া চশমা যদি পিন্ধি যাওঁ ৰ'ব চকুত মানে ৰ'দটো হাত মাৰি ধৰিছে মানে চশমা যদি পিন্ধি ল'লোঁ মই চব চাৰিওফালে চাহ বাগান একদম সুন্দৰ পৰিৱেশে দেখছি না চাহ বাগান একদম সুন্দৰ ইয়াতে থাকিব ইচ্ছা দিয়ে বঢ়িয়া পৰিৱেশটো মানুহৰ পৰিৱেশটো একদম সুন্দৰ পৰিৱেশ বৰ্তমান ভাল লাগছে আজি আহি চাৰিওফালে চাহ বাগানে ইয়াতে থাকিব ইচ্ছা গৈছে মোৰ মজা দেখ আৰু এয়া চাওক মানা নদী মানুহে ঠাণ্ডা দিনত পিকনিক খাব আহে পিকনিক খোৱাৰ টাইমত আপোনাৰ চাৰিওফালে শিল বালি থাকে এতিয়া চাওক পানীয়ে একদম পূৰা একদম ভৰ্তি আছে পানী দেখছি না পানীৰ পূৰা ধাৰ গা ধুম বুলি ভাবিছিলোঁ ধোৱা নহ'ল বেছি পানীৰ ধাৰত ধৰি ধুবা নদী আছে গুটি মানে চাওক না পৰিৱেশটো পানীয়ে চাৰিওফালে মানা নদী আজি আৰু আপোনালোকৰ এটা কথা ইয়াত আহি যদি আপোনালোকে চাই দেখা পাব পাৰ আছে কিন্তু এইবিলাক নচব আপোনালোকে ইয়াত মানে কি আপোনাৰ কাৰেণ্ট দিয়া আছে জীৱ জন্তুৰ কাৰণে পৰিৱেশটো বঢ়িয়া আজি বতৰটো ভাল মানুহ চানুহ নাই অফিচ চফিচ বন্ধ চব যোনপিনে ময়ো দেখিলোঁ গছ চব নাই কেতিয়াবা খুলিলে ভালকৈ আপোনালোকক দেখাম এতিয়া মানে বন্ধ আছেতো চব বিশেষ একো নাই ইয়াত নদীটো আছে মানুহ তেনেকুৱা নাই দুই এজন মানুহ আহিছে যদি নিৰাশ মানে ঘৰত ঘূৰি গৈছে আপোনাৰ আৰু এয়া চাওক ইয়াত মানে কি মালপোৱা বনাইছে পকৰা বনাইছে বাইদেউ এজনী ইয়াত আদিবাসী বাইদেউ এজনীয়ে আপোনাৰ পৰিৱেশটো একদম গাঁৱলীয়া পৰিৱেশ মানে মালপোৱা চক কিমান ডাঙৰ মালপোৱা বনাইছে একদম মই প্ৰথম দেখি ভাবিছিলোঁ কি পুৰি নেকি এইখিনি কিন্তু পুৰি নহয় মালপোৱা বোলে বাইদেউ মোক মালপোৱা বুলি ক'লা মানুহৰ ভিতৰত মানে বন্ধ আছে আপোনাৰ সেইকাৰণে বাহিৰতে এইখিনি গ'লোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেল কুলদীপ মিক্সাৰটো ছাবস্ক্ৰাইব কৰিব এইখিনি আৰু ইমান মানে ভাল ইউটিউবাৰ নহয় মই প্ৰথম চেষ্টা কৰিছোঁ এতিয়ালৈকে আপোনালোকৰ সহযোগ বিচাৰিছোঁ এতিয়ালৈকে বাই বাই